হে গাইজ গুড ইভিনিং কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আবেলি টাইমত এনেকৈ অলপ ওলাই আহিলে মনটো যে কিবা এটা ভাল লাগে সেয়ে অলপ ওলাই আহিলোঁ আৰু দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া একদম ইমান সুকীয়া হয় এইটো পৰিৱেশত থাকিলে যেন একদম বৰিঙে নালাগে আৰু এয়া আহি গ'লো সন্ধিয়া হৈয়ে গ'লে লগালগ আৰু তানবীৰ মোক জোকাই আছে মানে চিলতি ভাষাত মোক কিবা কিবি কৈ আছে আৰু মই তাক হাঁহি হাঁহি উত্তৰ দি আছোঁ আৰু তানবীৰ একদম খলাগি আছে মই চিলতি ভাষা বুজি পাওঁ যে ভালকৈ মানে ক'ব নোৱাৰোঁ সেয়ে তানবীৰ যি টি কথা কৈ আছে দেখিছেনে একদম মুখ কুচাই কুচাই কথা কৈ আছে আৰু ইমান গৰম পৰিছে গৰমত আমি গোটেই ৰাতি এনেকৈ বাহিৰত বহি পিনি একদম বতাহ লৈ আছোঁ আৰু এনেকুৱা হৈছে মানে বতাহটো মানে মৰা নাই পাত এটাও হিলোৱা নাই সেয়ে তানবীৰক মই কৈছোঁ ইফালে তানবীৰ লাইন মাৰি আছে বুলি মই গাই আছোঁ তানবীৰ কৈছে নাই মই এনেই ফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ লাইন মৰা নাই আৰু তাক কৈছোঁ চোৱা পাচিনা পাচিনা हो गया है मेरा और আমার তানবীর লাইন মারি আছে लाइन मार रहा है मैं कहाँ लाइन मार रहा है यार কাণত মোবাইল থাকিলে লাইন মৰা বুলি কয় নহয় জানো मार रहा है ना আজি দিনটো গৰমৰ মাজতো হাঁহি ধেমালি কৰি পাৰ কৰিলোঁ আৰু ব্লগটো ইমানেই আছিলে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বাই বাই গুড নাইট